Hello everyone, good morning. Usha'S blogger aunty video le apnalok সকলোকে স্বাগতম জনাইছো। আজি মানে গুড মৰ্নিং টু তলা মাৰিহে আৰম্ভ কৰিলো মানে আজি মই এটা বিশেষ কামত এঠাইলে গৈ আছো। কোলে গৈ আছো ভিডিওটো চাই থাকক শেষলৈকে। আহিলো মোৰ চিনাকি ভন্টি এজনী ঘৰলে আৰু কিয় আহিলো কৈ আছো গটিকে স্কিপ নকৰিব। হেল্ল মত আহিও দেখিছেনে বাৰু খানা বনাবলগীয়া হৈছে খানাটো মেইন মানে নে কি কয় গতিকে খানা খাই লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো আজি মোৰ বিশেষ কামটো কি হয় বস্তুখিনি দেখি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে মই ইয়ালৈ আজি কিয় আহিলো আজি ইয়ালে অহা মেইন কাৰণটো হৈছে মোৰ আজি এটা পাৰ্টি মেকআপ আছে এয়া মোৰ ক্লায়েন্ট হয় আজি মই মাত্ৰ আপোনালোকক মেকআপটোহে দেখাইছো নেক্সট ভিডিঅ'ত মই কি প্ৰডাক্ট কেনেদৰে ইউজ কৰোঁ সবিশেষ জনাবলৈ চেষ্টা কৰিম যেহেতু মোৰ ক্লায়েন্টৰ পাৰ্টি মেকআপ আৰু তাতে গৰমৰ সিজন গতিকে মই বৰ বিশেষ হেভি মেকআপ নিদো জাস্ট টাচ আপ এটাহে দিম আজি মই যেটো মেকআপ কৰিলো হেতু হৈছে পাৰ্টি মেকআপ আৰু জানো আহকচোন ক্লায়েন্টৰ কেনেকুৱা লাগিল মোৰ মেকআপটো লৈ হয় মেকআপটো খুবেই ধুনীয়া লাগিছে মইতো বহুত হ্যাপি আৰু আপোনালোকেও যদি ইচ্ছা কৰে বা কন্টাক্ট কৰিব পাৰিব থ্যাংক ইউ আজিৰ ভিডিঅ'টো ইমানেই মই নেক্সট ভিডিঅ'ত আপোনালোকৰ মেকআপৰ কি বস্তু ইউজ কৰিলো তাৰ বিষয়ে জনাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব সো আজিলৈ আহিছো বাই বাই